তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকেও যদি মোবাইলৰ যোগেদি মানি মেক কৰিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো ভাল কৰি চাওক, ঠিক আছে। তো বিনা টাইম ৱেষ্ট কৰি পেলাই আমি এপটো অ'পেন কৰিছোঁ। তো এপটো অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াত আপোনালোকৰ যিকোনো জিমেইল এটা দি পেলাই ইয়াত চাইন আপ কৰি ল'ব, ঠিক আছে। তো ফাৰ্ষ্টতো আপোনালোকৰ লেংগুৱেজ চিলেক্ট কৰিব আহিব, যোনটো আপোনালোকৰ সুবিধা হয় সেইটো চিলেক্ট কৰিব। তাত চিলেক্ট কৰাৰ লগে লগে ইয়াত এনেকুৱা ইণ্টাৰফেচ অ'পেন হ'ব। তো আপোনালোকে ইয়াত ডেইলি চেক ইন আৰু কইনছ কালেক্ট কৰিবৰ কাৰণে হ'লে তো ইয়াত আপোনালোকে ফাৰ্ষ্টত চাইন আপ কৰিব লাগিব। চাইন আপ কৰিব হ'লে ফাৰ্ষ্টত মি অপশ্যনত যাব লাগিব। মি অপশ্যনত গ'লে আপোনালোকে এনে চাইন আপৰ অপশ্যন আহিব। তাত আপোনালোকে প্ৰেছ কৰিলে চাইন ইন উইথ গুগল তেনেকৈ প্ৰেছ অপশ্যন আহিব। তো তাত আপোনালোকে প্ৰেছ কৰিলে আপোনালোকৰ যিকোনো জিমেইল এটাত অ'পেন হৈ যাব। তো আপোনালোকে জিমেইলটো দি পেলাই ইয়াত চাইন আপ কৰি ল'ব, ঠিক আছে। মই ইয়াত কৰি পেলাই দেখাই দি আছোঁ, আপোনালোকে ভাল কৰি চাব। তো মই ইয়াত চাইন আপ কৰিলোঁ। চাইন আপ কৰি পেলাই আপোনালোকক কইনছ কালেক্ট কৰি পেলাই দেখাই দি আছোঁ। আপোনালোকে খালি ভিডিঅ'টো ভাল কৰি চাব আৰু এপৰ লিংক আছে ডিছক্ৰিপশ্যনত, তাৰপৰা আপোনালোকে গৈ ডাউনলোড কৰি ল'ব, ঠিক আছে। তো আপোনালোকে চাই যাওক মই কেনেকৈ ইয়াত কইনছ কালেক্ট কৰি আছোঁ। আপোনালোকৰ আগতে মই কইনছ কালেক্ট কৰি পেলাই মানে পইচা ইনকম কৰি পেলাই দেখাই দি আছোঁ। ইয়াত কইনছ মানে পইচা, ঠিক আছে। মই অ'পেন কৰি পেলাই 50 কইনছ পালোঁ। 50 আৰু আপোনালোকক কালেক্ট কৰি পেলাই দেখাই দি আছোঁ। আপোনালোকে খালি ভিডিঅ'টো ভাল কৰি চাওক, ভিডিঅ'টো বহুত লং নহয়, ঠিক আছে। এই মাত্ৰ এতিয়া আকৌ পালোঁ। ইয়াত আপোনালোকে এপো ইনষ্টল কৰিব পাৰে, বা যদি আপোনালোকৰ মন যায় তেতিয়াহ'লে এপ ইনষ্টল কৰি পেলাই কইনছ কালেক্ট কৰিব পাৰে। যদি নহয়তো বেলেগ মেথডত কৰিম তেতিয়াহ'লে সেইটো কৰিব পাৰে। আপোনালোকে এনেকুৱা ডেট বাটন দেখি আছে, ধেৰ আছে ইয়াত। আপোনালোকে ভিডিঅ' ৱাটচ কৰি পেলাইও কইনছ কালেক্ট কৰিবলৈ পাৰিব। সেইটো আপোনালোকৰ লগত কথা, আপোনালোকে কোনটো মেথডত কৰে, কোনটো আপোনালোকৰ ইজি লাগে, ঠিক আছে। তো এপটো ইউজ কৰিব হ'লে আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। তো আপোনালোকৰ ইয়াত ধেৰ মেথড আছে, আপোনালোকে কইনছ ধেৰ পাব। আপোনালোকৰ ইয়াত ধেৰ এপ আছে। মই যদি এপ ডাউনলোড কৰিব যাওঁ এতিয়া বহুত লম্বা হৈ যাব ভিডিঅ'টো, সেইকাৰণে আপোনালোকক খালি দেখাই দি আছোঁ। আপোনালোকৰ এনেকুৱা এপ ইনষ্টল কৰিবৰ কাৰণে আহিব। এপটোত আপোনালোকে জাষ্ট ৰেজিষ্টাৰ কৰিব। তো আপোনালোকে ইয়াত কইনছ কালেক্ট হৈ যাব নিজে নিজে। তো আগতো যদি এনেকুৱা এপ ইউজ কৰিছে তেতিয়াহ'লে জানেই। তো মই ইয়াত বেছি নেদেখাওঁ। তো আপোনালোকৰ ইয়াত আৰু ইনকম কৰিব হ'লে আপোনালোকৰ ইয়াত কুপন কোড দিব লাগিব। কুপন কোড দিলে আপোনালোকৰ এক্সট্ৰা আৰ্নিং হ'ব, মানে 30 to 50 ৰুপিজ এনেকৈ পাব। তো মই ইয়াত আপোনালোকক মোৰ ইনভাইট কোডটো দি দিম। আপোনালোকে সেইটো যদি দিয়ে তেতিয়াহ'লে আপোনালোকৰো লাভ হ'ব, মোৰো লাভ হ'ব। তো এইটো আপোনালোকৰ লগত কথা, আপোনালোকে কোনটো ইউজ কৰে, ঠিক আছে। আৰু ইয়াত পইচা ওলাব হ'লে কেনেকৈ কৰিব লাগিব, উইথড্ৰ কৰিব লাগিব। আপোনালোকৰ ওচৰতে মই 3 ৰুপিজ ইয়াত কইনছ কালেক্ট কৰি পেলাই 3 ৰুপিজ কৰি দেখাই দিলোঁ, আৰু কইনছতো আছে 3 ৰুপিজ, মানে 6 ৰুপিজ। আপোনালোকৰ ওচৰতে মই কৰি পেলাই দেখাই দিলোঁ। জাষ্ট 2 মিনিট হৈছে, 2 মিনিটো হোৱা নাই এপটো ইনষ্টল কৰা। আপোনালোকৰ ওচৰতে মই চব কৰি পেলাই দেখাই দি আছোঁ। তো ইয়াত মিনিমাম 5 ৰুপিজৰ পৰা আপোনালোকে উইথড্ৰ কৰিব পাৰিব আপোনালোকৰ পে'টিএম একাউণ্টত। তো আপোনালোকৰ যেতিয়া 5 ৰুপিজ হৈ যাব তে আপোনালোকে